নমস্কাৰ, মই আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ দেই নতুনকৈ ভিডিঅ' এটা লৈ। ভিডিঅ'টো মই আজি একদম নেচাৰেল কৰিছোঁ আৰু দেই, কোনো আৰ্টিফিচিয়েল নহয়। ঘৰত বহি জুই ফুৱাই মই এইবিলাক কৰি আছোঁ আজি। চাবচোন কেনেকুৱা হয়। জুইটো ফুৱাই উঠি আহিলোঁ বাৰু এতিয়া আপোনালোকৰ মাজত মই কি কৰিছোঁ চাবচোন। জুই ফুৱাই ল'লোঁ, জুই ফুৱাই আহিছোঁ আৰু দেই, শুনিব। নমস্কাৰ, কি কৰিছে আপোনালোকে? বাপৰে ইমান ঠাণ্ডা ওলাবই নোৱাৰি। মই লেপটপত সোমাই আছোঁ। আপোনালোকে কি কৰিছে বাৰু? মাঘৰ বিহুৰ সময়ত অৱশ্যে বৰষুণ দিয়ে আৰু লগতে কি হয় ঠাণ্ডা কিছু পৰে কিন্তু দেই। এইবাৰ গৰম ঠাণ্ডা সমানে পৰিছে, লগতে কৰোণা অমৃতন সকলো আহিছে ন। বিহু পাতিছেনে? পাতক আমিও যাম খাবলৈ। আমাৰ ঘৰলৈ আহিব আকৌ, মাতিম বাৰু। মাতিবলৈ এতিয়া সময় আছে নাই হ'লেই কাইলৈ আহিব দেই সকলো, ভাল লাগিব আহিব। মই এতিয়া লেপৰ তলত সোমাই আছোঁ, জুই ফুৱাই আহিলোঁ। জুই ফুৱাই এইমাত্ৰ লেপৰ তলত সোমাইছিলোঁ, গম পাইছে। আজি মাংস খোৱা বতৰহে, কিন্তু মাংস হ'লে আৰু মাংস জালুকীয়া বনাব লাগে, ধুনীয়াকৈ বহি খাই আকৌ লেপৰ তলত সোমাই থাকিব, গম পালে। বিহুটো কাইলৈ পকিব। এনেকুৱা বৰষুণ দি থাকিলে কি আৰু বিহু পাতিবা। খৰিও পাবলৈ নাইকিয়া হৈছে জানেনে। তথাপি কেইটামান কিনা হ'ল বাৰু আজি। ঠিক আছে, হ'ব দিয়ক। আপোনালোকে বিহুৰ আয়োজন কৰক, পিঠা পনা বনাওক। মই লেপৰ তলত সোমাই আছোঁ। মই কিনিম বুলিয়ে ভাবিছোঁ আৰু দুটামান পিঠা, তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, এইবিলাক আজিকালি বজাৰত কিনিবলৈ পায়। আজিকালি মানুহবিলাকৰ উজু হ'ল ন। আমাৰ দিনত কিন্তু কিছু কষ্ট আছিলে আকৌ, পিঠা নুখুন্দিলে ঘৰত থ'ব আৰু। আজিকালি ঠিকেই আছে বাৰু, আজিকালি কিনিবলৈ পায় যে। আগতে কিনা বস্তু নাখায় ন মানুহে। ঘৰত বনাব লাগিব, ধুনীয়াকৈ খুৱাব লাগিব। সেৱা সৎকাৰ কৰি শহুৰ শাহু দেওৰ ননদ, তাৰপিছত মৰম চেনেহ কৰি, তাৰপিছতে তোমাৰ ডাঙৰক সেৱা কৰি নামঘৰলৈ গৈ সকলোখিনি কৰাৰ পিছতহে আমি খাবলৈ পাওঁ ন। দিবই লাগিব পিঠা বনাই। চিৰা খুন্দো। ৰাতি চিৰা খুন্দোতে মানে ইমানেই বিয়ানাম গাওঁ নহয়, বকুল বৰাধানৰ চিৰা খুন্দিছিলোঁ। সঁচাকৈ ইমান মনত পৰে সেইবিলাক কথা। লগৰীয়াৰ সৈতে ৰাতি চিৰা খুন্দা, পিঠাগুড়ি খুন্দা। মই যদি এপুৰা ধানৰ চিৰা ধান তিয়াওঁ, আকৌ লগৰজনীয়ে এপুৰা তিয়াওঁ, তেতিয়া খুন্দোতে ৰাতি পুৱাই যায়। আৰু বিয়ানামৰ জাউৰিত ওচৰৰ মানুহ শুব নোৱাৰে, কয় আজি ইহঁতৰ ঘৰত আজি পিঠা খুন্দিছে, চিৰা খুন্দিছে দেই। সান্দহগুড়ি, বৰা চাউলৰ সান্দহগুড়ি লাডুবোৰ একদম ধুনীয়াকৈ খুন্দি মানে দিয়া যায় আৰু। তাৰপৰা বকুল বৰা চিৰা, তাৰপিছত গাখীৰ ঘৰতে হেৰি কৰে, এইবিলাক ঘৰতে দৈ কৰে। আকৌ বজাৰৰ পৰা কিনি আনি অনা গাখীৰ বেছিভাগ নাখায় মানুহে। যাৰ গৰু আছে ঘৰতে কৰে। আৰু মাছ পুঠি, হাঁহ চাহ মাৰে আৰু হাঁহ মাৰে বেছিভাগ, কোমোৰা ন। সেইবিলাক আছিলে আমাৰ দিন। এতিয়া দিন হ'লে বজাৰলৈ যাব লাগিব, হাঁহ কাটি থ'ব, মুৰ্গী কাটি থ'ব, পাৰ কাটি থ'ব। তাৰপিছতে তোমাৰ কোমোৰাও দাম কি হৈছে বাপৰে, 120 টকা এটা কোমোৰাৰ দাম। কিনিছে নি বাৰু আপোনালোকে? মই নাই কিনা, কোমোৰা নাখাওঁ, হাঁহো নাখাওঁ দেই। এতিয়া যদি নাযাওঁ আৰু মই কিন্তু এতিয়ালৈকে একো চিন্তা কৰা নাই এইবিলাক। আৰু নামঘৰলৈ যাব লাগিব। নামঘৰত গৈ সেৱা সৎকাৰ সেইদিনাখন আছেই। এনেকুৱা ঠাণ্ডা বতৰত কিন্তু মই ওলাই যাব নোৱাৰোঁ দেই, লেপেই গতি হ'ব, গম পালেনে।